ৰঙা শাৰীখন বুকুত মেৰিয়াই লেকমিৰ ৰঙেৰে দুয়ুধ বোলাই সন্ধ্যা হ'লে তাই হৈ পৰে সদ্য যৌৱনা গাভৰু। আপুনি কেনেদৰে বিচাৰে তেনেদৰে পাৰ কৰি দিব আপোনাৰ গোলাপী নিশাটো। প্ৰয়োজন হ'লে হাতত তুলি দিব বিয়েৰ কিংবা বিলাতী ফটিকাৰ গিলাচ। বিনিময়ত কেৱল 500 টকা। টকা, এই টকাৰ বাবে তাই কি কৰা নাছিল জীয়াই থকাৰ হেঁপাহত। তথাপি মানুহবোৰৰ কামুক দৃষ্টি কেৱল তাইৰ মঙহল বুকুখনতহে। দৌৰি ফুৰিছিল মানুহবোৰ এৰাল চিঙা গৰুৰ দৰে তাইৰ শৰীৰটোৰ লালসাতে। তাইৰ কিন্তু কোনো সপোন নাছিল সানি লিঅ'নি কিংবা মিয়া খালিফাৰ অভিলেখ ধ্বংস কৰাৰ। তাইৰোতো সপোন এটাই আছিল আপোনাৰ দৰে জি থকাৰ। কিন্তু সুবিধাবাদী প্ৰবঞ্চনাত তাই হৈ পৰিছিল নষ্ট নাৰী। কামন্ধতাৰ ধুমুহাত তাই ভাগৰি পৰিল। মনটোক ধৰি বান্ধি ক্লান্তিহীন শৰীৰটো অৱশেষত নৰসাধকৰ হাততে অৰ্পণ কৰি দিলে। বিনিময়ত ভোকৰ এমুঠি ভাত। সেয়া জানো তাইৰ ভুল? কাপোৰৰ তলৰ উলংগবোৰে তাইক বেশ্যা বুলি টিকিং কৰে। আৰু নিশা বেশ্যাৰ বিচনাখনেৰে হৈ পৰে আজন্ম প্ৰেমী। আপোনাৰ হাতত যেতিয়া নগ্ন শৰীৰটো তুলি দিব আপুনি পঢ়িছেনে? উদং বুকুৰ যন্ত্ৰণা, দুপৰীৰ নুপুৰৰ শব্দত শুনিছেনে তাইৰ উশাহৰ কঁপনি? তাইৰোতো সপোন আছিল এদিন মুক্ত দুপৰীৰে খোজ কাঢ়িব, জাপত কৰিব জীৱন, খোজ দিব সপোন নগৰীৰ মাজে মাজে। একাষত জোৰকৈ কামুচি ধৰা প্ৰেমিকৰ হাত। কিন্তু সপোনবোৰ সপোন হৈয়ে ৰল। তাই নজনাকৈয়ে নভবাকৈয়ে সোমাই পৰিল এখন ৰহস্যময় পৃথিৱী, য'ত তাই প্ৰতিদিনে জীৱন মৰণৰ কুৰুক্ষেত্ৰ। সকলো বুজিও তাই নুবুজে, সকলো জানিও তাই নাজানে। হয়তো তাইৰ কোন তাহানিতে সৰ্ব হৈছিল জীয়াই থকাৰ স্বাধীনতা। সেয়েহে নিসংকোচে আপুনিও তপৰাই ক'ব পাৰিব বেশ্যা।